নমস্কাৰ, মই নীতিশ তালুকদাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। চাওক, আজিৰ আমাৰ মোৰ ভিডিঅ' যিটো টপিক আছে, আজি অলপ বেলেগ টপিক বাছি লৈছোঁ। এই টপিকটো অলপমান এই ক খ খনৰ ওপৰতে ক'ম। আমাৰ যি বৰ্ণমালা আছে, ব্যঞ্জন বৰ্ণ, তো এই ক খ খনৰ ওপৰতে আজিৰ এই ভিডিঅ'টোত ক'ম। সেইটোৱে হৈছে টপিক। তো গতিকে ভিডিঅ'টো বেছি কথা নকওঁ আৰু আৰম্ভ কৰি দিম। তাৰ আগতে নিয়মটো কৰিব লাগিব, নিয়ম এটা আছে। তো আগতে মই এটা ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টোত কৈছোঁ যে আপোনালোকৰ এটা উঠা ফটোৰ যিটো বেকগ্ৰাউণ্ডটো সলনি কৰি বেলেগ বেকগ্ৰাউণ্ড কেনেকৈ লগাব পাৰিব এপ ইনষ্টল নকৰাকৈ, উইদাউট এনি এপ ইনষ্টল নকৰাকৈ, এপৰ ব্যৱহাৰ নকৰাকৈ কেনেকৈ আপোনাৰ ফটোটো আপোনাৰ মোবাইলটোতে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। তো গতিকে সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক আছে, লিংকটোত ক্লিক কৰি দিব, সেই ভিডিঅ'টো পাই যাব। সেই ভিডিঅ'টো চাব আৰু চাই ধুনীয়াকৈ বুজি ল'ব পাৰিব আৰু আপোনালোকৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰি থাকিব পাৰিব। তো গতিকে আহক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ টপিকটো মই কৈছোঁৱেই, আমাৰ অসমীয়া ব্যঞ্জন বৰ্ণৰ ওপৰত মই ক'ম, ক খ খনৰ ওপৰত সৰু কথা এটা ক'ম। চাওক, আপোনালোকে নিশ্চয় আমাৰ অসমীয়া ব্যঞ্জন বৰ্ণখন জানে, 41টা আখৰ আছে, কৰ পৰা আৰম্ভ কৰি একদম চন্দ্ৰবিন্দুক লগি। তো তাৰ মাজত আমি দুটা এনেকুৱা শব্দ আখৰ পাওঁ, ক্ষ আৰু এটা হৈছে ৱাব্য। তো এই ক্ষ আৰু ৱাব্য আখৰ দুটা কোনে আৱিষ্কাৰ কৰিছিল? নিশ্চয় আপোনালোকে থাম্বনেইলত দেখিছে যে ক্ষ আৰু ৱাব্য আখৰৰ আৱিষ্কাৰক কোন। তো গতিকে এই কথাটো মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি আজি জনাম। এতিয়া চাওক, আমিতো সকলোৱে জানো যে আমাৰ অসমীয়া ভাষাটো যিখন বৰ্ণমালা আৰু যিটো বাংলা ভাষাৰ বৰ্ণমালা আছে, দুয়োখন একেই। অসমীয়া যেনেকুৱা বাংলাৰো একেই, কিন্তু বাংলাত কি হয়, ৰটো অলপমান বেলেগকৈ লিখে, আমাৰ অসমীয়াত ৰটো অলপমান বেলেগকৈ লিখে। তো কি আমাৰ যেতিয়া আমাৰ অসমীয়া অসমত আগতে অসমীয়া ভাষাটো চলি আছিল যদিও লিখিতভাৱে তেনেকৈ নাছিল, কিতাপে পত্ৰই তেনেকৈ লিখা নাছিল, বেলেগ ভাষা লিখা আছিল। সেইটো আছিল অলপ পৌৰাণিক ভাষা। কিন্তু যেতিয়া ব্ৰিটিছ আহিল, ব্ৰিটিছ আহোঁতে আমাৰ অসমত বিভিন্ন বাহিৰা ৰাজ্যৰ মানুহ আনি দিলে। তো সেই মানুহবোৰে আমাৰ যিটো ভাষা চলি আছে সেই ভাষাটো কিয় ক'ব, তেওঁলোকে নিজৰ ভাষাটো ক'ব। তো সেইকাৰণে কৰিলে কি, বেলেগ ভাষা কোৱা কৰিলে। আৰু বেলেগ ভাষা কওঁতে আমাৰ অসমৰ যিটো ৰাজ্যিক ভাষা, মাতৃভাষা, সেইটো ব্ৰিটিছৰ চৰকাৰে 1836 চনৰ পৰা 1873 চনলৈকে বাংলা ভাষা কৰি দিলে। তো বাংলা ভাষা কৰি দিয়াৰ কাৰণে কি হৈ গ'ল, চব স্কুল, কলেজ, অফিচ কাছাৰী চব বাংলা ভাষাতে চলা হ'ল। অসমীয়া ভাষাৰ একো মূল্যই নোহোৱা হ'ল, গুৰুত্বই নোহোৱা হ'ল। তো তেতিয়া আমাৰ অসমৰ একাংশ ব্যক্তিয়ে আন্দোলন কৰি যুঁজি আমাৰ এই অসমীয়া ভাষাটো ঘূৰাই আনিলে। আৰু তেওঁলোকে ভাবিছিল যে এই আমাৰ অসমীয়া ভাষাটো বচাই ৰাখিব লাগিব, নহ'লেতো নোহোৱা হৈ যাব। তো তেতিয়াই তেওঁলোকে অসমীয়া ভাষাত গল্প, কবিতা ইত্যাদি লেখা কৰিলে। আৰু তেতিয়াৰ পৰাই আমাৰ অসমীয়া ভাষাটোৰ এনেকৈ লাহে লাহে প্ৰচলন হ'ব ধৰিলে। আৰু হেমচন্দ্ৰ বৰুৱাদেৱে এই অসমীয়া ভাষাটোৰ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে হেমকোষ নামৰ সেই বিখ্যাত অভিধানখন ৰচনা কৰিছিল। তেখেত আছিল সেই বিখ্যাত হেমকোষৰ প্ৰণেতা। তো হেমচন্দ্ৰ বৰুৱাদেৱে হৈছে ৱাব্য আৰু ক্ষ আখৰৰ আৱিষ্কাৰক। কাৰণ যদি আপোনালোকে বৰ্তমান বাংলা ভাষাত প্ৰচলিত যিখন ব্যঞ্জন বৰ্ণ আছে সেইখন চাই, তাৰ আপোনালোকে 39টা আখৰ পাব, 41টা নাপায়। তাত ক্ষ আৰু ৱাব্য নাপায়, নায়েই ক্ষ আৰু ৱাব্য। তো গতিকে ক্ষ আৰু ৱাব্য আখৰ আৱিষ্কাৰ কৰিছিল হেমচন্দ্ৰ বৰুৱাদেৱে হেমকোষ ৰচনা কৰাৰ সময়ত। কাৰণ আমাৰ কিছুমান শব্দ আছে যিবিলাকত উচ্চাৰণটো নিমিলে। এতিয়া চাওক, ক্ষয় বানানটো আমি লিখিম কেনেকৈ? তো এনেকুৱা কিছুমান শব্দত যুক্তাক্ষৰ লগ হৈ আছে, ক্ষটোত যুক্তাক্ষৰ লগ হৈ আছে। তো এনেকুৱাকৈ ভাবি চিন্তি ক্ষ আৰু ৱাব্য এই দুয়োটা আখৰৰ আৱিষ্কাৰ কৰিছিল। তো গতিকে এই ভিডিঅ'টোত মই অতি কম সময়ৰ ভিতৰত আপোনালোকক জনাই দিলোঁ যে আমাৰ অসমীয়াত 41টা আখৰ ব্যঞ্জন বৰ্ণখনত, কিন্তু বাংলাত 39টা। আৰু ইয়াৰে দুটা আখৰ যি দুটা হেমচন্দ্ৰ বৰুৱাদেৱে আৱিষ্কাৰ কৰিছিল, ক্ষ আৰু ৱাব্য। তো গতিকে এই ভিডিঅ'টো আজি এইখিনিয়ে আছিল। তো যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধুনীয়া মজাৰ কথা পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ৰ'ব, ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি ভিডিঅ'টো চাইছেনে? চোৱা নাই নেকি?
চাইছে যদিও কথা নাই, চোৱা নাই যদিও থকা লিংকটোত ক্লিক কৰি দিয়ক আৰু চাওক। আৰু সেই ভিডিঅ'টো লাইকটো কৰি দিব, কাৰণ এনেকুৱা ভিডিঅ'টো মই আনিয়ে থাকিব লাগিব মজাৰ ভিডিঅ'। তো গতিকে আজিলৈ ইমানেই, ধন্যবাদ।